হেল্ল' ফ্ৰেণ্ডছ, মোৰ চেনেল যোৰহাটৰ ছোৱালীলৈ আপোনালোকক সকলোকে স্বাগতম। আজি মই মগু প্ৰসাদৰ বৰ ঘৰতে সহজতে কম সামগ্ৰীৰে কেনেদৰে বনাই খাব পাৰি তাৰ এটা ৰেচিপি দিম। ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ইয়াৰ বাবে বহুত বেছি একো নালাগে। পিঁয়াজ, নিমখ, জলকীয়া, আদা আৰু মগু প্ৰসাদ। এতিয়া মই প্ৰসাদখিনিত নিমখ, জলকীয়া আৰু আদা দি মিক্সিত পিচি লৈছোঁ। পিচি লোৱা মিশ্ৰণখিনি এতিয়া বাতি এটাত ঢালি তাত কাটি থোৱা পিঁয়াজখিনি হাতেৰে মোহাৰি দিছোঁ। তাত ডাঙৰ চামুচেৰে 2 চামুচ বেচন দিছোঁ। আটাও দিব পাৰে। আধা চামুচ হালধি দিছোঁ। এতিয়া মিশ্ৰণটো ভালদৰে মিলাই লৈছোঁ। এতিয়া কেৰাহী এখনত তেল গৰম কৰি লৈছোঁ। মই ৰিফাইন তেল লৈছোঁ। আপোনালোকে মিঠাতেলো দিব পাৰে। এতিয়া মিশ্ৰণটোৰ পৰা এচামুচকৈ দি দিছোঁ। মাজে মাজে ইলুটি সিলুটি কৰি আছোঁ। ৰঙচুৱা হ'লে নমাই দিলোঁ। আমাৰ ৰেডি হৈ গ'ল বৰ ভাতৰ লগতো খাব পাৰে বা চাহৰ লগতো খাব পাৰে। ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।